আপোনাৰ হয়তো 2-3টা ফেসবুক একাউন্ট আছে তাৰে হয়তো এটা বা দুটা পাসওয়ার্ড পাহৰিছে নহলে সেইকেইটা মোবাইল নাম্বাৰ কেইটা বেয়া হৈছে বা সিম কেইখন বন্ধ হৈ গৈছে এতিয়া কথা হল কি আপুনি সেই বন্ধ হোৱা ফেসবুক একাউন্ট কেইটা ডিলিট কেনেকৈ কৰিব আপুনি এতিয়া যেটো ব্যৱহাৰ কৰি আছে এইটোটো কৰিছে হয় যেতিয়া কোনোবা এজন বন্ধু বান্ধৱী আপোনাক সাৰ্চ কৰিব ফেসবুকত তেতিয়া সেই বন্ধ হোৱা একাউন্ট কেইটাহে হয়তো শো কৰিব আৰু তাতে যদি ৰিকুৱেষ্ট পঠায় আপুনি গমে নাপায় কাৰণ আপুনি সেই ফেসবুক কেইটা খুলিব নোৱাৰে পাসওয়ার্ড পাহৰিছে নহলে মোবাইল নাম্বাৰ বন্ধ হৈছে এতিয়া সেই ফেসবুক কেইটা ডিলিট কৰিব কেনেকৈ মই আপোনালোকক দেখুৱাই দিম কেনেকৈ ডিলিট কৰিব আৰু লগতে মোৰো তেনেকুৱা একাউন্ট আছে পুৰণা আৰু সেই ফেসবুক একাউন্টটো মই আপোনালোকৰ সন্মুখত ডিলিট কৰি দেখুৱাম কেনেকৈ ডিলিট কৰিব লাগে আৰু আপোনালোকে এই ভিডিঅ'টোত চাই ধুনীয়াকৈ আপোনাৰ সেই পুৰণা ফেসবুক একাউন্টটো কম সময়ৰ ভিতৰত ডিলিট কৰি লওক তেতিয়াহে আপুনি ব্যৱহাৰ কৰি থকা ফেসবুক একাউন্টটোত আপোনাৰ বন্ধু বান্ধৱীয়ে ৰিকুৱেষ্ট পঠাব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপুনি প্ৰথমতে এটা ধুনীয়াকৈ লাইক কৰক কিয়নো আপুনি পিছত এটো লাইক কৰিবলগীয়া পাহৰি থাকিব আৰু এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ মোবাইল ইনফৰমেশনৰ লগতে মোবাইলত ব্যৱহাৰ কৰা সফটওয়্যাৰসমূহৰ বিষয়েও এই চেনেলটোত আপুনি ভিডিঅ'সমূহ পাই থাকিব গতিকে বন্ধু বান্ধৱীসকল দেৰি নকৰি বলক ভিডিঅ'টোলৈকে আগবাঢ়ো নে কি ক এতিয়া আপুনি মোবাইলত ফেসবুক সফটওয়্যাৰটো ওপেন কৰক তাৰ পিছত আপুনি আপোনাৰ সাৰ্চ বাৰত ক্লিক কৰক আৰু যেটো একাউন্ট আপুনি ডিলিট কৰিব খুজিছে সেই একাউন্টটোৰ নামটো আপুনি ওপৰত ইয়াতে সাৰ্চ কৰি দিয়ক মই মোৰ নামটো সাৰ্চ কৰি দিলো যেহেতু মোৰ পুৰণা একাউন্টটো ডিলিট কৰিম আৰু দিয়াৰ পিছত ইয়াতে আপুনি বহুত একাউন্ট দেখা পাব আৰু তাৰে ভিতৰত ইয়াতে দেখা পাইছে প্ৰথম এটো আছে ভাস্কৰ জ্যোতি চহৰীয়া এটো মোৰ একাউন্ট আৰু এটো দেখিছে ভাস্কৰ জ্যোতি চহৰীয়া এই দুটা মোৰ ফেসবুক একাউন্ট আছিল এই দুটাৰ পাসওয়াৰ্ডটো মই পাহৰিছো ইয়াক খুলিব পৰা নাই আৰু লগতে ইয়াত ৰিকভাৰি অপচনত যেটো ফোন নাম্বাৰ দিয়া আছিল সেই ফোন নাম্বাৰৰ সিমখন বৰ্তমান বন্ধ হৈ গৈছে আৰু গতিকে মই ইয়াক OTP দ্বাৰাও মানে ফৰগট পাসওয়াৰ্ড কৰিব পৰা নাই এতিয়া আপুনি ইয়াক ডিলিট কৰিব কাৰণে প্ৰথমতে মই এটা ডিলিট কৰিম এই প্ৰথম একাউন্টটো এইটো ডিলিট কৰিব কাৰণে আপুনি এই একাউন্টটোত ক্লিক কৰি দিয়ক এতিয়া দেখা পাইছে এই ফেসবুক একাউন্টটো খোল খাই গৈছে আৰু খোল খোৱাৰ পিছত আপুনি ইয়াতে চাই লব এটো আপোনাৰ একাউন্ট হয় নে নহয় যদি আপুনি কনফাৰ্ম যে এটো আপোনাৰ একাউন্ট হয় আৰু ইয়াক যদি আপুনি ডিলিট কৰিব বিচাৰিছে তেতিয়াহলে ইয়াতে যেটো 3 ডট অপচন আছে এই 3 ডট অপচনটোত আপুনি ক্লিক কৰি দিয়ক দিয়াৰ পিছত আকৌ এখন নতুনকৈ পেজ আহিব আৰু এই পেজখনত ওপৰত যেটো অপচন দেখা পাইছে প্ৰথম ফাইন্ড সাপোৰ্ট অৰ ৰিপোৰ্ট প্ৰফাইল এই অপচনটোত আপুনি ক্লিক কৰি দিয়ক এতিয়া এই অপচনটোত ক্লিক কৰাৰ পিছত আপোনাৰ এখন নতুন পেজ আহিছে আৰু এই পেজখনত ইয়াতে দেখাইছে যে প্লিজ সিলেক্ট এ প্ৰবলেম টু কন্টিনিউ মানে আপোনাৰ প্ৰবলেমটো ইয়াত সিলেক্ট কৰিব দিছে আপুনি কিহৰ কাৰণে ডিলিট কৰিব বিচাৰিছে আৰু ইয়াতে আপুনি প্ৰথম যেটো অপচন আছে ইয়াতে দেখা পাইছে না আপুনি প্ৰিটেন্ডিং টু বি সামওয়ান এই অপচনটোত আপুনি ক্লিক কৰি দিয়ক আৰু এই অপচনটোত ক্লিক কৰাৰ পিছত তলত আৰু এটা অপচন আহিছে আৰু এই অপচনটোত সিলেক্ট কৰিব দিছে মি এ ফ্ৰেণ্ড সেলিব্ৰিটি এটো যেটো মই নিজে কৰিম মোৰ নিজৰ একাউন্ট সেই কাৰণে এটো মি কৰি দিয়ক মিট ক্লিক কৰক মিট ক্লিক কৰাৰ পিছত আপুনি এটো নেক্সট দেখা পাইছে এই নেক্সট অপচনটোত ক্লিক কৰি দিয়ক তাৰ পিছত এখন নতুন পেজ আহিছে আৰু ইয়াতে দেখাইছে যে ইউ সিলেক্টেড আৰু তলত এটা নতুন অপচন আহিছে আদাৰ ষ্টেপ ইউ ক্যান টেক ইয়াৰে এই তিনিটা ষ্টেপৰ ভিতৰত আপুনি কোনটো ষ্টেপ ল'ব বিচাৰে আৰু যদি আপুনি ইয়াক ব্লক কৰিব বিচাৰে ব্লক কৰিব পাৰে লগতে হাইড কৰিব বিচাৰিলে হাইড কৰিব পাৰে মানে সাৰ্চ কৰিলে এই প্ৰফাইলটো নোলায় কিন্তু মই ইয়াক ৰিপোৰ্ট কৰিম ৰিপোৰ্টত ক্লিক কৰি দিলো আৰু ৰিপোৰ্টত ক্লিক কৰি দিয়াৰ লগে আকৌ এখন নতুন পেজ খোল খাইছে আৰু ৰিপোৰ্ট কনফাৰ্মেশন মানে আপোনাক এই ৰিপোৰ্টটো কনফাৰ্ম কৰিব দিছে আপুনি বেলেগ একো কৰিব নালাগে ইয়াতে যেটো অপচন দেখা পাইছে এই অপচনটো এটা বক্স আছে খালি বক্স এই বক্সত আপুনি ক্লিক কৰি দিয়ক আৰু ইয়াতে এটা লাইট চিন আহি গল এটো সিলেক্ট হোৱাৰ পিছত আপুনি ৰিপোৰ্ট অপচনটো ধুনীয়াকৈ টাইপ কৰি দিয়ক এতিয়া নতুনকৈ পেজ এখন আহিল আৰু ইয়াতে দেখাইছে থ্যাংক ইউ উই হ্যাভ ৰিসিভ ইয়োৰ ৰিপোৰ্ট আৰু এই একাউন্টটো ফেসবুকে ৰিভিউ কৰিব ৰিভিউ কৰাৰ পিছতে ডিলিট কৰি দিব গতিকে আপুনি 24 ঘণ্টা এটা টাইম ৰব লাগিব গতিকে আপুনি এটা বেলেগ একো কৰিব নালাগে তলত যেটো নেক্সট অপচন আছে এই নেক্সট অপচনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ ৰিপোৰ্টটো সাবমিট হৈ গৈছে গতিকে আপুনি ইয়াত যেটো ডান অপচন আছে এই ডান অপচনটোত ক্লিক কৰি দিয়ক আপোনাৰ ৰিপোৰ্টটো সাবমিট হৈ গল এতিয়া আপুনি বেক কৰি দিয়ক আৰু আপোনাৰ যেটো অৰিজিনাল ফেসবুক একাউন্ট আছে তাৰে প্ৰফাইলত যাওক আৰু প্ৰফাইলত যোৱাৰ পিছত ওপৰৰ যেটো অপচন আছে এই অপচনত ক্লিক কৰক এতিয়া আপুনি তলৰ ফালে যাওক আৰু তলত যেটো হেল্প এণ্ড সাপোৰ্ট দেখা পাইছে এই হেল্প এণ্ড সাপোৰ্ট অপচনটোত ক্লিক কৰি দিয়ক তাৰ পিছত এটো সাপোৰ্ট ইনবক্স আছে ইয়াতে আপুনি ক্লিক কৰক তাৰ পিছত প্ৰথম যেটো দেখিছে নটিফিকেশন এইটো আপুনি এই মাত্ৰ যে ৰিপোৰ্ট কৰিলে সেই ফেসবুক একাউন্টটো ডিলিট কৰিবৰ কাৰণে সেই নটিফিকেশনটো ইয়াত আহিছে আপুনি ইয়াক ওপেন কৰি দিয়ক আৰু ইয়াতে আপুনি গম পাব আপোনাৰ একাউন্টটো ডিলিট হ'ল নে নাই এতিয়া আপোনালোকে
আপোনালোকে গম পালে যে পুৰণা ফেচবুক একাউণ্ট যিটো নেকি আপুনি পাছৱৰ্ড পাহৰিছে সেই একাউণ্টটো কেনেকৈ ডিলিট কৰিব আৰু লগতে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিবলৈকে নাপাহৰিব আৰু আপুনি কমেণ্টত জনাওক যে আপোনাৰ পুৰণা ফেচবুক একাউণ্টটো ডিলিট হৈছে নে নাই বা আপুনি কৰিব পাৰিছে নে নাই আপুনি কমেণ্টত জনাব যদি আপুনি কিবা প্ৰব্লেম পায় মই ৰিপ্লাই কৰিবলৈকে তাত চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ আগলৈ নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ